সকলোকে মোৰ লাকি ছোৱালীৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো আচলতে মই এনেই আছোঁ দিনটো, সেয়েহে ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। আৰু এই ভিডিঅ'টো আজি মোৰ কাপোৰ দুযোৰৰ ওপৰত, কাৰণ আমাৰ মহিলাসকলৰ কাপোৰৰ প্ৰতি খুবেই দুৰ্বলতা আছে। মহিলাসকল বুলিয়ে কৈছোঁ কাৰণ মোৰ নিজৰে সেইটো স্বভাৱ। আৰু মই কিনা কাপোৰৰ উপৰিও হাতে কৰি পিন্ধি খুবেই ভাল পাওঁ, কাৰণ নিজে যেতিয়া হাতে কৰি পিন্ধো কিবা এটা ভাল লাগে পিন্ধি, আৰু তাতে যদি কোনোবাই কৈ দিয়ে কাপোৰযোৰ ভাল লাগিছে বুলি আৰু বেছি ভাল লাগে। সেয়েহে মই আজি আপোনালোকক মোৰ দুযোৰ কাপোৰ দেখুৱাম, কাৰণ মই সেই দুযোৰ মই নিজে কৰিছিলোঁ, আৰু মই কৰিছিলোঁ ৰিবন দি। আৰু মই যেনেকৈ কৰিছোঁ খুবেই সহজ পদ্ধতিত কৰিছোঁ, সেয়ে ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু আপোনালোকে যদি মোৰ কাপোৰ দুযোৰ চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো এতিয়াও যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু মোৰ লাকি ছোৱালীৰ এজন নতুন সদস্য হৈ পৰক। আৰু যদিহে আপোনালোকে কাপোৰ দুযোৰ ভাল পায় তেন্তে আপোনালোকে যদি বিচাৰে মই কিদৰে কৰিছোঁ সেই ফুলৰ মই ভিডিঅ' দিবলৈ চাম। যদিহে আপোনালোকে বিচাৰে তেনেহ'লে ব'লক ভিডিঅ'টো লৈ আগবাঢ়োঁ।